স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ব্ৰেড ৰোলৰ ৰেচিপি। আহকচোন কেনেদৰে বনাওঁ চাওঁ আহক। প্ৰথমতে মই আলুবিলাক বইল কৰি লৈছোঁ। এয়া মই পিঁয়াজ 3টা সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই জলকীয়া 3টা কাটি লৈছোঁ সৰু সৰুকৈ। তাৰ পৰা এয়া জলকীয়া গুড়ি লৈছোঁ আৰু এয়া মই অলপ ধনিয়া গুড়ি লৈছোঁ। এয়া জিৰা লৈছোঁ অলপ আৰু অলপ লৈছোঁ নিমখ আৰু অলপ মই ৰেড চিলি লৈছোঁ। এইবিলাক লৈ এতিয়া মই আলুবিলাক মুঠি ল'ম। সকলোবিলাক এতিয়া মই মিলাই ল'ম। এনেদৰে মই সকলোবিলাক মিলাই লৈছোঁ। আপোনালোকে এনেকৈ ঘৰত ট্ৰাই কৰি চাবচোন। এয়া অলপ মই ব্ৰেড লৈ লৈছোঁ। অলপমান মই কটৰীত পানী লৈ লৈছোঁ। এনেদৰে মই ব্ৰেডটো অলপমান পানী ডুবাই লৈছোঁ। ডুবাই হোৱাৰ পাছত মই এনেদৰে অলপমান পানীটো চেপি লৈছোঁ। চেপি হোৱাৰ পাছত এনেদৰে আলু অলপ দি দিছোঁ। মাজত অলপমান আলু দি পিনি মই এনেদৰে ঘূৰাই দিছোঁ। লাহে লাহে এনেকৈ দিব। এনেদৰে মই বনাই লৈছোঁ। দেখিবলৈ পাইছেনে? এনেদৰে মই ব্ৰেড ৰোলবিলাক বনাই লৈছোঁ। এয়া মই ৰিফাইন তেল দি লৈছোঁ। গেছটো হাই ফ্লেমত ৰাখি মই ভালদৰে ৰিফাইন তেলখিনি গৰম কৰি লৈছোঁ। গেছৰ ওপৰতে কেৰাহীটো তেল গৰম হৈছে। তেল গৰম হোৱাৰ পাছত মই এনেকৈ লাহে লাহে দি দিছোঁ। দেখিবলৈ পাইছে? এয়া মোৰ ব্ৰেড ৰোল হৈ গৈছে। হোৱাৰ পিছত এনেকৈ মই কাঢ়ি লৈছোঁ। আপোনালোকে বনাই খাবচোন, বহুত ধুনীয়া হয়। মই আগত কেইবাবাৰো বনাই খাইছোঁ। এয়া মোৰ ব্ৰেড ৰোল ৰেডি হৈ গৈছে।